পুরা পানি পানি হৈ গৈছে। हेलो एवरीवन वेलकम बैक टू माय चैनल। बहुत दिनर मूरत मैं डेली ब्लॉग কৰিবলৈ লৈছো আৰু ভাবিছো যে আপোনালোকে ব্লগটি ভাল পাব আৰু বৰ্তমান তো সকলো ঘৰতে আছে, ময়ো ঘৰতে আছো, সেইকাৰণে ভাবিলো এটা ডেলি ব্লগে কৰো। বহুত দিন ব্লগ কৰা হোৱা নাই, ভাবিছো আপোনালোকে ভাল পাব। তো তেনেহলে ব্লগ ভিডিওটি আৰম্ভ কৰো আৰু মই কি কৰো আপোনালোকক দেখুৱাম। প্ৰথমতে মই এইটো বানানা খাই লওঁ। বানানা আই লাভ বানানা। এইটো খাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ মই কি কৰোঁ। বিশেষটো একো নকৰোঁৱে, মোৰ ভণ্টিয়ে যি ভাত বনাব সেইবোৰ আপোনালোকে খাই দিম। মই অকল বহি বহি খাম। ত' আপোনালোকে ব্লগটি চাই থাকিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে আপুনি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু লগতে থকা ঘণ্টি বাটনটো ক্লিক কৰি দিব। এফালে ভণ্টিয়ে নহৰু আৰু পিঁয়াজৰ বাকলি গুচাই আছে। এইটো ডাষ্টবিন। পিঁয়াজ পেষ্ট হ'ব, আদা নহৰু সেইটো বেলেগকৈ পেষ্ট হ'ব। আচ্ছা, এইকেইটা গছৰ ঘৰৰ বিলাহী আৰু এইকেইটা বিলাহী আমি আজি খাম। এইটো বেয়া হৈ গৈছে। বহুত পকিছে। এইকেইটা চিকেনত দিব লাগিব এতিয়া। আমাৰ মায়ে ঢেকীয়া শাক কাটি আছে, টিভি চাই চাই। কি চিৰিয়েল চাই আছে চাব নেকি আপোনালোকে? আপোনালোকৰ অলপ দেখুৱাই আছোঁ। আমাৰ মায়ে চাই আছে। হাই, এতিয়া চিকেন বনিব। পেষ্ট লেতেৰা হৈছে মোৰ হাতত। এতিয়া পুদিনা ছিঙিবলৈ যাওঁ। আৰু এয়া হৈছে পুদিনা। পুৰা পানী পানী হৈ গৈছে বৰষুণ দিছিলে কাৰণে। এইখিনি হৈ যাব। এইখিনিৰে ভণ্টিয়ে চাটনি বনাব। ভণ্টিয়ে পুৰা খানা বনোৱাত ব্যস্ত হৈ আছে আৰু মই খাবলৈ ৰৈ আছোঁ। তইহে বনাবি, গম পাবি, মই খাম অকল। তো ভাল হ'ব বেয়া হ'ব খোৱাৰ পিছতহে গম পাম। আৰু এয়া আহি গ'ল মোৰ ভাত, খাব লাগে এতিয়া। আৰু বিশেষ একো নাই, এয়া হ'ল চিকেন, ঢেকীয়া শাকৰ ভাজি আৰু বুটৰ চাটনি। কাণখন খোজাইছে, তাই খোজুতি হৈছে। কি কৈছ? দিম দিম। মেখেলা চাদৰ পিন্ধি উঠিবি এতিয়া তই। বেয়া জমাই দে তাই। নাই নাই, মইতো নিমেই ভাই। ক'ত পলালি? গুড ইভিনিং এভৰিৱান। মই ভাত খাই পূৰা দুপৰীয়া শুই গ'লোঁ আৰু ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। এতিয়া 5:30 বাজিছে আৰু বতাহ খুব দি আছে। বৰষুণ দিব কিজানি। ৰ'বা, মই ওচৰৰ পৰা দেখাই দি আছোঁ। এয়া বেলটো ক'ত পাইছিলা তুমি? ৰাস্তাত। বেলটো দেউতা মই আহি আছিলোঁ না, ধুপুককৈ পৰিছে একদম মুখৰ আগতে, তাপাককৈ লৈ আহিছোঁ। দেউতা কি কয়? বেল চুৰ। বেল চুৰ নহয় দেই, চুৰ কৰা নাই, চুৰ কৰা নাই বোলে।
চুৰ কৰা নাই মানে চুৰ কৰিছ সেইকাৰণে চুৰ কৰা নাই ৰে ধপককে আমাৰ আগত আহি পৰিছে গৰমৰ দিনটো খাব লাগে না সেইকাৰণে উঠাই আনিলি মানে এটাই পালি নে দুটা আনিব লাগিছিল এটাই পাইছোঁ দেউতাৰ কি দুখ এটাই পাইছোঁ বোলে বনাব আৰু মানে এনেকৈ ওলাই ল'ব লাগিব আচ্ছা এই গুটিটো দিলে ঠাণ্ডা লাগে এই যে এইটো যে বেলৰ গুটিটো এই বেলৰ গুটিটো খাই বহুত তিতা তিতা লাগে মুখত পৰিলে বহুত বেয়া বেয়া লাগে খাবলৈ চ' আপোনালোকে জনাবচোন যে আপোনালোকে বেল খাই ভাল পায় নে নাপায় আৰু গৰমৰ দিনত খাব লাগে এইবিলাক টেষ্টি টেষ্টি কিন্তু গুটিটো বহুত তিতা লাগে দেই হৈ গ'ল চব লাকৰা খালি বহুতখিনি হৈছে এটা বেলৰ ইমানখিনিয়ে হৈছে আৰু যিহেতু চুৰ কৰা বস্তু চুৰ কৰা নহয় এতিয়া চেনি দিছে আৰু গাখীৰ দিব গাখীৰ দিয়া হ'ল আৰু ইয়াত পানীও দিব অকণমান মিহলি কিন্তু তাই এতিয়া নিদিয়ে আৰু এয়া বেলৰ টুকুৰা ভালকৈ চাফা নকৰিলে আৰু এয়া ৰেডি হৈ গ'ল বেলৰ চৰবত কাম বেবি এতিয়া মই কৰিম টেষ্টিং দিয়া চ' মই এতিয়া তুমি অলপ চাইড কৰা তুমি বহুত আন্ধাৰ কৰি দিছা মানে তুমি চাইড হোৱা আন্ধাৰ হৈছে মানে সেইখিনি বেলৰ মাত্ৰ ফুল এনেকুৱা এনেকুৱা দুটা গ্লাছে হৈছে টকৰা হৈছে চাবি কৈ থাকোঁতে মোৰ কাৰণে ৰাখিব পাহৰি যাবি এনেকৈ কৈ আছে ৰাখিম মই অকণমান খাম এইখিনি লৈ খাম তাৰপিছত তাইক দি দিম কিন্তু ময়ো গুটি পাইছোঁ গুটিটো ভালদৰে নুগুচালে তাই আপোনালোকে কিন্তু এইটো ভুল নকৰিব দেই আপোনালোকে গুটিকেইটা গুচাই ল'ব ভালদৰে ত' কিন্তু খাবলৈ বেয়া হোৱা নাই আপি বেয়া হোৱা নাই দে মোক দে